खाफालाव थैनांगौ गैयाब्ला रावबो जेबो खालामनो हाया होननाय बाथ्राया दिनै फिन फोरमान जादों बाक्सा जिल्लानि तामुलपुराव। तामुलपुरनि फाग्लादिया दैमायाव बुखारजानाय सासे 75 बोसोर बैसोनि आइजोखौ गोथाङै बोखांनो हायो। दिनै बाक्सा जिल्लानि करनथल गामिनि रेनु बैस'आ फाग्लादिया दैमाजों 5 किल'मिटार बुखारलांजायो। तामुलपुर थाना सिंनि हा खाथायाव जायगानि सानैसो सुबुङा फाग्लादिया दैमायाव बुरै आइजोखौ बुखारजानायखौ नुनानै बोखांनो नाजायो। बेबायदियैनो इउसुफ आली मुंनि सुबुङा दैमानिफ्राय बोखांनानै तामुलपुर गुदि सावस्रि मिरुआव थिसनो। পাগলদিয়া নদী আমাৰ ওচৰতে ঘৰৰ ওচৰতে পাগলদিয়া নদী। এই পাগলদিয়া নদীত তাৰমানে বুঢ়ী এজনী মানুহ এজনী তাৰমানে ভাহি আছে। আহি থকা অৱস্থাত আমাৰ তাৰে মোৰ ভতিজা ল'ৰাজনে দেখা পালাক মানুহ ভাহি আহি আছে। তেওঁত মোক মাতি দিলে। মোক মাতি দিয়াৰ পিছত তাৰমানে মই দৌৰি গ'লোঁ। দৌৰি যায় আৰু 3-4জন ল'ৰা জঁপিয়াই যায় তাৰমানে নদীত গৈ তাৰমানে ধৰি উঠাই আনিব দিলোঁ। উঠাই আমাৰ তাতে উঠাইছিলোঁ মাথাউৰিৰ ওপৰত। তাৰপিছত প্ৰশাসনক যোগাযোগ কৰিলোঁ, প্ৰশাসনৰ লগত থানাত যোগাযোগ কৰিলোঁ। এতিয়া থানাৰ পৰা ছাৰে যায় লৈ আনিল। কৰমতলাত যোৱাকৰ ঘৰত থকা বুলি কৈছে। তাৰপিছত নদীত ভাহি আহিছে। কাৰণ বাচি আছে, ক'ত নাছিল। আমি অলপ তাৰমানে হেৰি সেৱা শুশ্ৰূষা কৰিলোঁ। উঠাই আনি সেৱা শুশ্ৰূষা কৰাৰ পিছত তাৰমানে অলপ মুখেদি মাতিব পৰা হৈছে। বৰ্তমান সুস্থ হৈছে, জীৱিত আছে মানুহজন। बाक्सानिफ्राय दीपक कुमार पाठक, इनसाइड एनि बर'।